हेलो गाइस আপোনালোকে চাই আছে ৰিয়েল টিচিং ইউটিউব চেনেল তো আজি মই এইটো ভিডিঅ'ত চৰাইদেউ জিলা আৰু গোৱালপাৰা জিলাৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম বলক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ চৰাইদেউ জিলা মাটিকালি 939.06 বৰ্গ কিলোমিটাৰ জিলাৰ সদৰ সোণাৰী মহকুমা আছে এটা চৰাইদেউ উল্লেখযোগ্য ঠাই লাকুৱা হাপেখাতি সোণাৰী চৰাইদেউ অভয়পুৰ বৰুৱা চাৰিআলি আদি নৈ উপনৈ দিচাং টিফুক তাওকাক আদি বনাঞ্চল অভয়পুৰ হাপেখাতি সংৰক্ষিত বনাঞ্চল দিৰৈ চলা আদি চৰাইদেউ জিলাত উন্নয়ন খণ্ড আছে 4টা ৰাজচক্ৰ আছে 3টা গাঁও পঞ্চায়ত আছে 38টা গাঁও আছে 400টা গোৱালপাৰা জিলা মাটিকালি 1824 বৰ্গ কিলোমিটাৰ ইয়াৰ মুঠ জনসংখ্যা হৈছে 10,08,183 ইয়াৰে পুৰুষ হৈছে 5,13,292 জন আৰু মহিলা 4,94,891 জনী পুৰুষ মহিলাৰ অনুপাত প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে 964 জনী মহিলা জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 553 জন সাক্ষৰতাৰ হাৰ 67.37% ইয়াৰে পুৰুষ হৈছে 71.47% আৰু মহিলা 63.13% জিলাৰ সদৰ গোৱালপাৰা মহকুমা আছে দুটা এটা হ'ল লক্ষীপুৰ এটো লক্ষীপুৰতে আছে 2 নম্বৰ গোৱালপাৰা এটো মহকুমাৰ সদৰ গোৱালপাৰা নৈ উপনৈ ব্ৰহ্মপুত্ৰ দুধনৈ দেওশিলা জিনচিৰাম বিল উৰপদ নগলা হাহিম আদি জাহাজঘাট পঞ্চৰত্ন আৰু গোৱালপাৰা পাহাৰ টুক্ৰেশ্বৰী হুলুকান্দা উল্লেখযোগ্য ঠাই পঞ্চৰত্ন টুক্ৰেশ্বৰী শ্ৰীসূৰ্য চান্দৰডিঙা আদি উন্নয়ন খণ্ড আছে 6টা গোৱালপাৰা জিলাত ৰাজচক্ৰ আছে 5টা গাঁও পঞ্চায়ত আছে 81টা গাঁও আছে 829টা চহৰ আছে 11টা গোৱালপাৰা জিলাৰ চৰকাৰী ৱেবছাইট www.gwalpara.gov.nic.in এনেধৰণৰ ভিডিঅ' পাবলৈ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু আপুনি যদি আমাৰ চেনেলটোত নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব